হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ এনেকৈ। প্ৰায় মই এইকেইদিন ভইচ অভাৰ দি ভিডিঅ' দিবলৈ সময় পোৱা নাই। মিউজিক দি ভিডিঅ' দি আছোঁ। এয়া ৰাতিপুৱাই পৰিৱেশ, ৰাতিপুৱা ইমান কুঁৱলী পৰিছে নহয়। এইকেইদিন ঠাণ্ডা দিন পাইছে আহিছে। এয়া ৰাতিপুৱাই সোনকালে উঠি মুখ হাত ধুই কাম বন কৰি কেইটামান কৰি আজৰি হৈ লৈছোঁ। লৈ সোনজনীক স্কুললৈ খাবলৈ বনাই দিছোঁ। পিঠা বনাই দিছোঁ। এতিয়া পিঠা খাওঁ বুলি কৈছে। আটা শেষ হ'ল। আটা টেমাটোত এদাই হ'ল কাৰণে এই পেকেটটো খুলি আটাকেইটা ভৰাই লৈছোঁ। ভৰাই লৈ পিঠাকে বোলো বনাই লৈ তাই স্কুলত খাই গ'লে। ৰাতিপুৱা সময়খিনিত ইটো সিটো কাম থাকে, ইমান লৰালৰি হয় নহয়। স্কুল বন্ধ থাকিলে ভাল, অকণমান লাহে ধীৰে কামবোৰ কৰি থাকিলেও হয়। এয়াই কৰিবইতো লাগিব নিজৰ কৰ্তব্য, কৰণীয় কামখিনি। তাকে লাগি আছোঁ। তাৰপিছত তাইক খুৱাই মেলি স্কুললৈ পঠিয়াই আজৰি হৈ এয়া সোণৰ লগত অকণমান খেলি লৈছোঁ। তাকো যে টাইম দিব লাগে, সেইকাৰণে তাৰ লগতো খেলিব লাগে। সি ৰাতিপুৱা অকণমান খেলিবলৈ বিচাৰে। এইফালে বিচনা তোলাই নাই, আঁঠুৱা জপাই নাই, এইবোৰ কাম কৰাই নাই। কৰিম আৰু লাহে লাহে। আগতে তাৰ লগত অকণমান খেলি তাৰ মনটো ভাল লগাই লৈছোঁ। এইফালে বাহিৰতো পূৰা ৰ'দ চোকা দিছে দেই। ৰ'দটো দিলে ভাল লাগে। তাৰপিছতে এয়া দুপৰীয়া সময়ত ভাত বনাবলৈ লৈছোঁ। ভাত দাইল পাতি থৈ আহিছোঁ। এইফালে পাচলি কাটি আছোঁ। পাচলি কাটি থাকোঁতে অকণমান চাহ খাই লৈছোঁ। আচলতে চাহৰ কানিয়ে নহয় যদিও কেতিয়াবা মন যায় অকণমান চাহ খাবলৈ। এই বেঙেনা আলু কাটিছোঁ। তাৰপিছত এইটো পিছদিনাখনি ভিডিঅ'ৰে ইহঁতি ৰুটি খাওঁ বুলি ক'লে। সিদিনাখন তেনেকৈ ভিডিঅ' বনাবলৈ নহ'লে, সিহঁতি ৰাতিপুৱা ৰুটি খাওঁ বুলি ক'লে। ৰুটি বনাই দিলোঁ। ৰুটিৰ লগত এই আলু ভাজিছোঁ। বেঙেনা এটা আছিলে তাকো দি দিছোঁ লগতে। ঠিক আছে, অন্য এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ।